এইখিনি হৈছে আমাৰ ঘৰৰে জলকীয়া। এনেকুৱা জলকীয়া এবাৰ বহুত বেছি লাগিছে, তাকে জলকীয়াবোৰ লোকচান হোৱাতকৈ আচাৰকে বনাই থওঁ বুলি ল'লোঁ। ঠাৰিবোৰ ছিঙি মেলি ধুনীয়াকৈ ধুই পেলাই ৰ'দত শুকুৱাই থোৱা আছিলে। এইখিনি সৰিয়হ, বগা সৰিয়হ, ইফালে আদা আৰু নহৰু লৈছোঁ। জলকীয়া আৰু সৰিয়হখিনি, আদাও দিছোঁ, নহৰু চব দি পেলাই মিক্সিত মাৰি দিছোঁ। এয়া দেখিছে নহয়, ধুনীয়াকৈ গোটেইখিনি পিচ খাই গৈছে। আপোনালোকে সৰিয়হখিনি বেলেগে পিচি ল'বও পাৰে প্ৰথমতে, মই লৰালৰিকৈ বনোৱাৰ কাৰণে একেলগতে দি দিয়া হ'ল। জলকীয়া ফেভৰেট নি তোমাৰ জলকীয়া? নহয়, আগতে বাতিটোলৈ উলিয়াই লৈছোঁ। ঠিক আছে, আগতে এইটোকে ওলাইছে। আগতে যে খাইছিলোঁ মই জলকীয়া ফেভৰেট পাইছিলোঁ। ইয়াতে নিমখ দি দিছোঁ। তেল দি দিছোঁ। তেল যোনটো ঘৰুৱা হয় সেইটো দিলে অকণ বেছি ভাল হয় খাবলৈ, আৰু মই অকণমান আছিলে দি দিছোঁ। কি ভিনেগাৰ? অকণমান ভিনেগাৰ দি দিছোঁ। আৰু তেনেকৈ দিবলগীয়া বিশেষ একো নাই। আচাৰটো খাবলৈ বহুতেই টেষ্টি হয়। যোনবোৰ বেছিকৈ জ্বলা খাব নোৱাৰে এনেকুৱা মানুহো খাব পাৰে। আচলতে সৰিয়হটো অকণমান যদি বেছি দি দিয়ে জলকীয়া জ্বলাটো কমি যায়। ইয়াতে মই গোটা নহৰু দুফুটামানো দি দিছোঁ। এয়া হৈ গৈছে। এতিয়া বৈয়াম এটালৈ ভৰাই দিম। খাবলৈ বৰ ভাল লাগে। আপোনালোকে এনেই পকৰি এনেকৈ কৰি চাটনি টাইপ খাবও পাৰে, বৰ ধুনীয়া হয় খাবলৈ। আপোনালোকেও এনেকৈ বনাই খাবচোন, বৰ ধুনীয়া হয়। আচাৰ ৰেডি হৈ গ'ল।